এই সৰু মটৰটোৱে পানী টানি আছে। হাই ৱেলকাম টু মাই ইউটিউব চেনেল। তো গাইজ ভিডিঅ'টো অলপ চাই কেনে গম পালে মই কি বনাব খুজিছোঁ। তো এই সৰু মটৰটো মই কেনেকৈ বনালোঁ, তো পূৰা ফুল ভিডিঅ' দেখক আৰু শিকক। আহকচোন গাইজ ভিডিঅ'টো আৰম্ভ কৰোঁ। মটৰটো বনাবলৈ কি কি বস্তুৰ প্ৰয়োজন হ'ব আহকচোন দেখোঁ। প্ৰথমতে গাইজ এটা মটৰ লাগিব, চাব পাৰিছে সৰু এটা মটৰ লাগিব। তাৰপিছত যাই কিনে এটা বেটাৰী লাগিব গাইজ, মইতো চাৰ্জিং বেটাৰী ল'লোঁ, এফালে চাৰ্জ দিয়ে। তাৰপিছত এই দুটা তাৰৰ লগত মটৰটো জইন কৰিলে মটৰটো চলিব, আৰু আপোনালোকে যিকোনো বেটাৰী ইউজ কৰিব পাৰে। তাৰপিছত যাই কিনে এটা বটল লাগিব, মই চেণ্ডৰ বটল ল'লোঁ, আপোনালোকে যিকোনো বটল ল'ব পাৰে, কিন্তু চেণ্ডৰ বটলটো ল'লে ভাল। তাৰপিছত যাই কিনে ফেভিকুইক লাগিব। তাৰপিছত পাতল এটা টিনা লাগিব, চাব পাৰিছে একদম পাতল এটা টিনা লাগিব। তো গাইজ এতিয়া মটৰটো কেনেদৰে বনায়। তো গাইজ প্ৰথমতে এই চেণ্ডৰ বটলটো পূৰা মাজে মাজে কাটি ল'ব। কাটা হৈ গ'ল, চাব পাৰিছে পূৰা মাজে মাজে কাটি ল'ব। তাৰপিছত যাই কেনে এইটো কাটাৰ পিছত এইটো চাইডটো নালাগে, আমি এইটো চাইডে ল'ম, এইটো চাইড ল'ম। তাৰপিছত পূৰা মাজে মাজে ফুটা কৰি ল'ব গাইজ, চাব পাৰিছে এইটোৰ মাজে মাজে পূৰা ফুটা কৰিব গাইজ। ফুটাটো মানে এই মটৰৰ এইটো চাইড সোমোৱাকৈ এটা ফুটা কৰিব, এতিয়া নোসোমায় এনেকুৱা আন্দাজত ফুটাটো কৰিব যেন সেই মটৰটোৰ আগ চাইডটো সোমায়। গাইজ সোমাইছে, চাব পাৰিছে ফুটাটো গাইজ ইমানখিনি এটা ফুটা কৰি ল'ব। হৈ গ'ল গাইজ সোমালে। তাৰপিছত যাই কেনে গাইজ এইটো পাতল টিনাটো যে দেখিছে, পাতল টিনাটো প্ৰথমতে ইয়াত সোমোৱাকৈ পূৰা গোলকৈ কাটিব, পূৰা গোলকৈ। চাব পাৰিছে পূৰা গোলকৈ কাটি ল'ব। তাৰপিছত আৰু অলপ টিনা ল'ব, টিনাটো পূৰা মাজে মাজে কাটিব। এনেকুৱা চাইজৰ গাইজ দুটা লাগিব, চাব পাৰিছে এনেকুৱা চাইজৰ দুটা টিনা লাগিব। টিনাটো হোৱাৰ পিছত গাইজ পূৰা মাঝামাঝি চাব পাৰিছে এনেকুৱা কৰি ল'ব, পূৰা বটি ল'ব, পূৰা মাজে মাজে এই টিনাটো বটি ল'ব। আকৌ এবাৰ দেখাইছোঁ, এই টিনাটো পূৰা মাজে মাজে পূৰা বটি ল'ব গাইজ, চাব পাৰিছে। তো গাইজ এনেকুৱা দৰে কাটি কিনে বটি ল'ব, চাব পাৰিছে। তাৰপিছত যাই কেনে এই গোল কৰিছিলে যে এই গোলৰ মাজত এটা ফুটা কৰিব, ফুটা কৰিলে চাব পাৰিছে। ফুটাটো যে গাইজ এই মটৰটো ইয়াত সোমাব পাৰে সেনেকুৱা কৰি এটা ফুটা কৰিব যেন ঘূৰে, এইটো এই গোলটো যে ঘূৰে। তাৰপিছত যাই কেনে এই দুটা সৰু সৰু যে বটিছিলে টিনা, সেই দুটা ইয়াত জইন কৰিব। মই দেখাই আছোঁ কেনেকৈ জইন কৰিব। প্ৰথমতে ফেভিকুইক লাগিব গাইজ, চাব পাৰিছে ফেভিকুইকটো ভালদৰে লগাই ল'ব।
এনেকুৱা কৰি লগাই ল'ব চাব পাৰিছে। এই গোল বস্তুটোৰ লগত আঠাটো লগাই এনেকুৱা কৰি লগাই ল'ব চাব পাৰিছে গাইছ। তাৰপিছত গাইছ এইটো যে লৈছিলে ইয়াৰ ভিতৰত 2 আঙুলি ওপৰত ফুটা কৰি ল'ব। ফুটাটো যে গাইছ কলমটো সোমোৱাকৈ কৰিব, যেন কলমটো যে ভিতৰত সোমায়। হৈ গ'ল গাইছ, পূৰা ফিটিং হ'ব লাগিব। এনেকুৱা কৰি এটা ফুটা কৰি ল'ব। তাৰপিছত গাইছ এইফালে যে আৰু এটা ফুটা কৰিছিলে, এই ফুটা দি এই মটৰটো সোমাই দিব। তাৰপিছত মটৰটোত তার দুটা জয়েন করে দিব। সব বলছে গাইছি দুটা তার জয়েন করে দিল। তাৰপিছত যাই কেনে এইফালে মানে মটৰটো যে বন্ধ কৰিব লাগে, ওলাই যাতে নাযায়। হিলি আছে চাব পাৰিছে, নিহিলে যাতে কিবা এটা বস্তু দি বন্ধ কৰি দিব। মই এইটো ইউজ কৰিলোঁ। আপোনালোকে যিকোনো গোল এটা বস্তু দি বা ব্লেড টিপ দি বন্ধ কৰিব পাৰে, কাৰণ মোৰ ইয়াত এতিয়া ব্লেড টিপটো অনা নাই। মই এইটো দি বন্ধ কৰিম। প্ৰথমতে তার দুটা গাইছ ওলাই ল'ব, নহ'লে পিছত ওলাব নোৱাৰিব। সব হৈছে গাইছ পুৰা মটৰটো ফিটিং হ'ল। সব হৈছে গাইছ পুৰা মটৰটো ফিটিং। এতিয়া এইফালেদি সোমাই দিম গাইছ। এইফালেদি সব হৈছে গাইছ পুৰা ফিটিং হ'ল। তাৰপিছত এইফালেদি গাইছ পুৰা আঠা লগাই দিব। তো গাইছ আঠা লগাই দিলোঁ। এইটো অলপ টাইম শুকাব লাগিব। এইটো পুৰা শুকাই গ'ল, চাব পাৰিছে পুৰা শুকাই গ'ল। তাৰপিছত যাই কেনে গাইছ চেণ্ডৰ বটলৰ যে মুকুৰাখন, এই মুকুৰাখন লাগিব কিন্তু। তাৰপিছত যাই কেনে মুকুৰাখন পুৰা মাজে মাজে ইয়াতো এটা ফুটা কৰি ল'ব। ফুটাখন গাইছ এই কলমটো যাতে সোমায় সেনেকুৱা কৰি ফুটাটো কৰিব। পুৰা মাপৰ, ডাঙৰ যাতে নহয়, পিছত অসুবিধা হ'ব। গাইছ পুৰা মাপৰ ফুটা হৈ গ'ল। পুৰা মাপৰ ফুটা গাইছ পুৰা ফিটিং হ'ল। তাৰপিছত যাই কেনে গাইছ এইটো অলপ মাজে মাজে কাটি ল'ব। পুৰা মাজে মাজে কাটিলৈ চাব পাৰিছে। তাৰপিছত গাইছ এই ফুটাটো কৰিছিলে যে, এইটো ছাইড দি কলমটো সোমাই দিব। তাৰপিছত গাইছ এই গোলটো যে বনাইছিলোঁ চাব পাৰিছে, এই গোলটো। তাৰপিছত গাইছ এই গোলটো এই ভিতৰত দি মটৰত সোমাই দিব। চাব পাৰিছে এইটোত সোমাই দিব, মটৰৰ এইটোত সোমাই দিব, যেন ঘূৰাকৈ সোমাব গাইছ। চাব পাৰিছে গাইছ সোমাই দিলোঁ, পুৰা ফিটিং। আৰু ঢিলা হয় যদি তো ফেব্ৰিকুইট মাৰি দিব, মোৰ ঢিলা হোৱা নাই। তাৰপিছত গাইছ এইটো লগাই দিব। হৈ গ'ল মটৰ গাইছ। চাব পাৰিছে গাইছ মটৰ ৰেডি। এতিয়া গাইছ এইটো চলুৱাই কেনে দেখাম। মটৰ ৰেডি। এইফালেদি পানী সোমাব আৰু এইফালেদি ওলাব পানী। তো গাইছ এতিয়া এই মটৰটো দি কেনেকৈ পানী ওলোৱাই কেনে আপোনালোকক দেখাম। তো তাৰ আগত এই মটৰটোত ব্লেড টিউব হওক বা কিবা এটা বস্তু দি পূৰা বন্ধ কৰি দিব। মই এইটো ইউজ কৰিছোঁ, চাব পাৰিছে। মই এইটো দি এতিয়া বন্ধ কৰি দিম পূৰা চাৰিওফালে। দেখোঁতেও ভাল লাগিব আৰু পানী প্ৰটেক্ট হৈ থাকিব। পূৰা গাইছ বন্ধ কৰি দিব। এই পাইপ চাইপ চব বন্ধ কৰিব গাইছ। পাইপতো মাৰিব, পুৰা চাৰিওফালে দি বন্ধ কৰিব। তো গাইছ চাব পাৰিছে পুৰা চাৰিওপিনে বন্ধ কৰি দিলোঁ। অনলি তাৰ দুটা বাহিৰত, চাব পাৰিছে। এতিয়া এই মটৰটো দি কেনেকৈ পানী ওলাৱাই কেনে আপোনালোকক দেখাম। তো প্ৰথমতে
কিবা এটা বস্তু লৈ ল'ব, বাতি লৈ ল'ব, আপোনালোকে যিকোনো বস্তু ইউজ কৰিব পাৰে। আৰু এটা প্লেট লৈ ল'ব, মই এইটো ল'লোঁ। তাৰপিছত গাইজ এই বাতিটোত পানী দি ল'ম, হ'ব বুজিছে, পানী দিলোঁ। এই বাতিৰ পানীখিনি যাই কিনে ইয়াত পৰিব, চাব পাৰিব গাইজ। এতিয়া তো প্ৰথমতে মই তাৰটোৰ লগত বেটাৰীটো জইন কৰি দিম, বেটাৰীটো জইন কৰি দিম। তো গাইজ চাব পাৰিছে মই বেটাৰীটোৰ লগত পূৰা জইন কৰি দিলোঁ। এতিয়া মই পানীত দিম আৰু পানীটো টানিব গাইজ। তো গাইজ চাব পাৰিছে পূৰা পানী টানি আছে গাইজ। পুরা পানি খতম করে দিলে তো গাইজ চাব পাৰিছে কি সুন্দৰভাৱে এই সৰু মটৰটোৱে পানী টানি আছে। তো গাইজ চাব পাৰিছে কি সুন্দৰভাৱে পানী টানি আছে এই সৰু মটৰটোৱে। বাতিটো দেখাই দিয়া। তো গাইজ চাব পাৰিছে এই বাতিৰ পানীখিনি পুৰা শেষ কৰি দিলে এই সৰু মটৰটোৱে। ভিডিঅ'টো ভাল লাগি থাকিলে গাইজ মোৰ চেনেলত যদি নতুন হয় আপোনালোকে তো প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক আৰু এটা লাইক কৰি দিয়ক।